हेलो फ्रेंड्स मैं আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ পথাৰলৈ। দেখিছে আহি পালোঁ পথাৰ। মায়ে আৰু শাহু মা উঠাইছে পানী। ইয়াৰে পানীবোৰ পথাৰত দিয়া হয়। ইয়াৰ পানীৰে ৰোৱা আৰু কঠীয়া ছটোৱা হয়। খেতিৰ কাৰণে মানুহ গাও ধুৱে। ইয়াতে এজনী আমাৰ সৰুৱে উঠাই আছে। এজনী তাই ঠিকা লৈছে। তাই উঠাই আছে তেওঁ অকণমান উঠাব পাৰিছে। আমাৰ মা থিয় হৈ আছে ঢাল লাগিছে। টানাই নাযায়। আগতে গৈ পোৱা নাই যিহেতু মই পথাৰত আজি ফাৰ্ষ্ট টাইম গৈছোঁ পথাৰত। এই সৰুৱে ভিডিঅ' কৰি আছে। দেখা ইফালে মোক দেখা এতিয়া বন্ধ কৰি দিয়া সেইফালে দেখা কিনে বন্ধ পানী দিয়া লগাৰ কাৰণে ওচৰৰে মানুহে তাতে পানী খাব গ'লোঁ। পথাৰখনৰ পৰা অকণ ওচৰত আছে। সিহঁতে এখন তামোল বাগান দেখিছেনে। আজি মই পথাৰত ময়ে আচৰিত দিছোঁ। ইমান সৰু ল'ৰা এটা কঠীয়া উঠাই আছে। ময়ে নাজানো কঠীয়া ইমান ধুনীয়াকৈ উঠাব কাৰণে। মই বাৰু কঠীয়া উঠাব গৈ পোৱা নাই। আজি ফাৰ্ষ্ট টাইম গৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ